Hey guys, মোৰ চেনেল হিয়া সোণোৱাল ভ্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো মানে কি ক'ম আৰু জানে আপোনালোকে মই মোবাইল ভিডিঅ' কৰিব থাকি যায় বুলি পাহৰি যাওঁ বুলি তো একেবাৰে য'ত আমি হুদি খাবলৈ গৈছোঁ মই তাতে ভিডিঅ'টো কৰিছোঁ আৰু মনত পৰি কেনে কি আৰু এনেকৈ ভিডিঅ' কৰিলে হ'ব কওকচোন আপোনালোকে তাৰপিছত আজি ভিডিঅ'টো এনেকুৱা আৰু একদম সৰুকৈ লৈছোঁ আপোনালোকৰ ওচৰলৈ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আমি এখন হুদিলৈ আহিলোঁ মানে মোৰ লগৰজনী তাইৰ ভাগৰ ল'ৰা এটা আছে আৰু এইফালে বহি থকা ব্লু টাইপৰ মেখেলা চাদৰ পিন্ধি থকা এগৰাকী মাতৃ আৰু লগৰ এইটো আমাৰ কৃষ্ণ আৰু এজনী আমাৰ বেটি মানে মোৰ লগৰজনী আৰু তাই হৈছে পেহীয়েক মানে ল'ৰাৰ মাক আৰু এইফালে আহিছে মাহীহঁত এই মা হয় আৰু টিকিলি আমাৰ ইনষ্টাগ্ৰাম কুইন তাই খুব ভিডিঅ' চিডিঅ' বনায় আৰু এইদৰে আমি মানে প্ৰথমতে পালোঁগৈ যিহেতু ভাতটো বোলো খাই লওঁগৈ খাই কেনে সোনকালে যাওঁগৈ যিহেতু আমিও বাচ্চা চাচ্চা ঘৰত থৈ আহিছোঁ তাৰপিছত লগৰজনীয়ে লৈ গৈছে আমাক ভাত পানী খুৱাবলৈ ওপৰলৈ দেখিছেনে খালী হৈ আছে নাই ভাবিব মানুহ কমটি হৈছে বুলি নহয় বাৰু ৰাতিলৈ মানুহ মাতিছে আৰু আমি ৰাতি মানে দুপৰীয়া আছিলে আৰু 1টা বজাৰ পৰা খানা তো আজিকালি চবতো ৰাতিয়ে যায় নহয় জানো তো আমি গ'লোঁ মানে 5টামান বজাত আকৌ গাড়ী চাড়ী নাপাম বুলি সোনকালে মানে ভাতটো খাই ল'লোঁ আৰু আমাৰ হাজবেণ্ডবিলাকেও যোৱা নাছিলে দুজনী জুই আৰু মই গৈছিলোঁ তাৰপিছত সেয়া আৰু বহিলোঁ খানা খাবলৈ তাৰপিছত সিহঁতি লৈছে আৰু কিবা কিবি সিহঁতি কৈছে চব টেষ্ট কৰিম মই কৈছোঁ মই নকৰোঁ তহঁতি খা বোলো আৰু এইফালে খাবলৈ লওঁতে আহিলে লগৰজনী মুনু তাই চাব আহিছে ভাত খাইছে নাই বুলি মই কৈছোঁ তাইক তাই হাঁহি আছে দেখিছেনে তোক কোনটো এংগলৰ পৰা বোলো মাক নিচিনা লাগে বোলো তাইক যে নতুন নতুন মাহ হৈছে এমাহ হৈছে অলপো লগা নাই এনেকুৱা লাগিছে তাইহে ৰিচিপশ্যন নেকি বিয়া পাৰ্টি দিছে তো এইদৰে খাই মেলি মানে আৰু আমি ছেকেণ্ড বাছখন আৰু আহি গ'ল ডিব্ৰুগড়ৰ পৰা এতিয়া আহিব লাগে নহয় নহ'লে আকৌ বাছ নাপাম এই সোনকালে আহি গ'লোঁ আৰু এইফালে বোলে জীয়ে ক'লে চাওমিন লৈ যায় তো সোমালোঁ আৰু ঘৰৰ পৰা অলপ আগত আহি কিনে ৰেষ্টুৰেণ্টত আৰু আজিলৈ ভিডিঅ'টো ইমান আছিল যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আজিলৈ বাই বাই